কিয় পঢ়া হ'ল না তোৰ? পৰীক্ষা হ'ব দে 4 দিনমান আছে দেখোন মই সবাই 2-3মান হেৰি চেপ্টাৰহে চাম পাছহে কৰিব লাগে তোহোঁতো চাই হ'ব দে কি 4 দিন আছে ইয়ে? কালি পৰীক্ষা কালি। ভগৱান তুমি যি কৰা ভগৱান বাচবা মোক ভগৱান কালি প্লিজ ভগৱান পৰীক্ষা বাদ দিয়া হে পৰীক্ষা দি কেইজন ডাঙৰ মানুহ হৈছে এই মাইক্ৰ'ছফ্টৰ মালিকক দেখা নাই এই সিয়াৰ তলত পঢ়া গেলা যেগলা পঢ়ি আছে সিয়াৰ তলত কাম কৰি আছে সি তাৰ মাৰিলে খামাৰ বই পৰীক্ষা আজি আহিছে কালি গুচি যাব আৰু আহিব ৰাখব পৰীক্ষা সেই বুলি মই পঢ়িম নাই গেম খেলা বাদ দিম নাই তোর সেকেন্ড লেসন তো না কি সেকেন্ড লেসন লেখান কথা নুবি দে লেখান প্রিপারেশন কথা মোক নুবিয়ে পরীক্ষা হয়েছি সব চকু মেলি ভাই আছে মোৰ চকুৰ আগত ভাই আছে খালি পৰীক্ষাৰ দিনা যাম মই ইতা আৰু বয়া লিখিম গোটেই চাফা একদম 3 দিনৰ এবাৰ 1.5 ঘণ্টা শেষ যদি কিবা লাগে বাকী মোক সুধি মই তো কতে কৈ টেনচন ল'ব নালাগে তই নপঢ়িবি খালি কি বাদ দি তুই পঢ়া পাতি বাদ দি মই টেনচন ল'বি তোৰ ভাই তোৰ লগত আছে টেনচন নাই দে হ'ব এতিয়া দে ডিষ্টাৰ্ব নকৰিবি মোক দে হে ভগৱান এই পৰীক্ষাত যেন মই যেন 97% যেন পাওঁ কিবাকে ভগৱান মাত্ৰ 97 যেন পাৰ্চেণ্ট পাওঁ 97 98 হ'লেও কথা নাই 97 হ'লেও হ'ব সেইখিনি বাকীখিনি তুমি আৰু মিলাই ল'বা তোমাৰ ওপৰতে আজি আৰু হে ভগৱান তোমাক মই মাত্ৰ 97% কৰিছিলো তুমি মাত্ৰ 96.99% কি হ'ব ভগৱান তুমি দিব মোক মই এতিয়া কি কৰি খাম কথা কিবা মই কাই দিয়া হ'ব ভগৱান ভগৱান কালি ভগৱান ৰিজাল্ট দিব ভগৱান মোক কিবাকে পাছ কৰি দিয়ক মোক বেলেগৰ নিচিনা ভগৱান 90% লাগে মোক কিবাকে পাছ কৰিলে হ'ল মই বাকী 90% দি মোৰ নিচিনা 3টা চলি পাছ কৰিব পাৰিব আৰু কিবা কাৰণত যদি মই পাছ কৰো তেনেহ'লে আপোনাৰ প্ৰত্যেক সোমবাৰে মই আপোনাক গাখীৰ দিম এটা সোমবাৰৰ মিছ নকৰো কৈছো না আৰু এঞ্জেল প্ৰিয়াক মই মোৰ ভণ্টিৰ নজৰত চাম মোক কিবাকে পাছ কৰি দিয়ক ভগৱান প্লিজ ভগৱান মই পাছ হৈ গলো 10 টকা গাখীৰ আনি ল'বা মোক গাখীৰ বাদ দিয়া ভগৱান মই এঞ্জেল প্ৰিয়াক প্ৰপ'জ কৰিব যাম যাতে সাকসেস হৈ ঘূৰি ভগৱান ধন্যবাদ ভগৱান ধন্যবাদ তে বাবা কালি তো ৰিজাল্টে দিব হেই তোৰ কিমান মান থাকব মাৰ দেউতা যদি গণিতত 80 পাও তে 85% পাম আৰু যদি 80 নাপাও তে 80% মান পাম আপনাকে ইমান টেনশন ল'ব নালাগে কি 85 শর্মার পতাকা দেখা নাই জবার 95% পাইছে 85% পাইছা হ্যাঁ
দুটা তোমাক মই চালোহে চবৰ বোলে কি মই তাতকে বেছি নম্বৰ পাম 90 ওপৰত যাব তোমাক মই চালোহে টেনশ্যন নল'বা তুমি মোক এক্সামিনাৰে এনে নাম্বাৰ দিব বহি দেখিলে নাম্বাৰ দিব মোক এক্সামিনাৰে সেনকে লিখিছোঁ এই টেনশ্যন নল'বা তুমি এনে ভাবিছ এই বাদ দিয়া আমাৰ বাবাই 95% পাব সকলোকে ফোন কৰি ক'ব লাগিল কথাটো হেল্ল' ডেকা দা কালি আমাৰ তাত আহিব এই আমাৰ ছোৱালীৰ মস্ত ৰিজাল্ট হ'বতো পঢ়িছে না পঢ়িছে সেইকাৰণে আমি গম পাওঁ আগৰ পৰাই গম পাওঁ মই ঠিক আছে এই শৰ্মাকো ক'ব লাগিব হেল্ল' শৰ্মা দা কি কৰিছে আপুনি হয় নেকি হেৰি কালি একবাৰ আহিবচোন আমাৰ তাক লাগি মোৰ ছোৱালী ৰিজাল্ট দিব না কালি ৰিজাল্ট বিৰাট ভাল হ'বতো 95 মান থাকিব লাগে 90 মান আহিব পাইছা ৰিজাল্ট কি হ'ল দুটা ৰিজাল্ট কি কম আৰু ভাবা মতে নহ'ল ৰিজাল্ট দুটা কি কম আৰু বয়াই হৈছে আৰু কচোন কি বহি আহিব মোক দুটা ফেল उम्र सारी